চৌখাম তাত কেইখনমান ৰিজৰ্ট আছে আমি যোনখন মানুহ ভিৰ নহয় সেইখনত যাম বুলি ভাবিছোঁ আজি দেওবাৰ বহুত মানুহ বহুত বেছি ভিৰ গেটত আমি মিছা কথা কৈ আহিলোঁ এতিয়া আমি গৈ আছোঁ আহি আমি অৰুণাচল ইউনিভাৰ্চিটি পালোহি ইমান ধুনীয়া ইউনিভাৰ্চিটিখন দেখিছে গোটেই সেউজীয়া গছ-গছনিবোৰৰ মাজত আছে খুব ভাল দেখিছে এই জেগাডোখৰ ইমান ধুনীয়া লাগিছে চাৰিওফালে সেউজীয়া গছ-গছনিৰ লগতে পাহাৰখন কি ক'ম আৰু চাইডে গছ-গছনিবোৰ ৰুই থৈ দিছে পুৰা প্ৰটেকশ্যনত কিমান যে সঁচাই কি ক'ম আৰু ঘৰৰ পৰা আহিছিলোঁ ঠিকেই টুংটাওত সোমাম বুলি কিন্তু ইয়াতে দেখিলোঁ ইছ ৰাম গাড়ী ভিৰ এতিয়া আমি তাত নগৈ ওচৰতে চামখে বুলি ৰিজৰ্ট আছে তাতে যাম তাত আৰু মানুহ ভিৰ নহ'লে হয় আৰু নহ'লে আজি ঘূৰিয়ে আহিব লাগিব এতিয়া আমি এডোখৰ খোজকাঢ়ি গৈ আছোঁ গাড়ী থৈ আহিলোঁ পিছফালে এতিয়া আমি গৈ আছোঁ চেচ ইয়াতো একে ইমান মানুহ ভিৰো আজি এনে আহিলোঁ দেই আজি ৰাতিপুৱা শুই উঠি কি দেখিছিলোঁ নাজানো চামখেৰ পৰা আমি আজি ঘূৰি আহিব লগা হ'ল ইমান দূৰ গৈছোঁ ফুৰিবলৈ আজিও এনেকুৱা হৈছে উপায় নাই আৰু তাৰ পৰা আমি ঘূৰি আহিলোঁ এতিয়া আমি গৈ আছোঁ ইক' ৰিজৰ্টলৈ অলপ দূৰ আছে হ'লেও আমি যাওঁ কি হয় আহি আমি এইখিনি ঠাই পালোহি ইমান ধুনীয়া নাজাৰা ভালেই হ'ল তাৰ পৰা গুচি আহিলোঁ আমি ইয়াত আহি এতিয়া ইমান শান্ত লাগিছে এনে অৰুণাচলখনতো বহুত শান্তময় পৰিৱেশ ইমান ধুনীয়া লাগিছে এইখিনি দেখিবলৈ আপোনালোকে নিজে হয়তো অনুমান কৰিব পাৰিছে কেনেকুৱা লাগিছে আহি পিনি আপোনালোকে ইয়াত এবাৰ আহি চাব ইয়াৰ ফিলটো ল'ব ইমান যে ভাল লাগে নহয় গোটেই মানে দুখ কষ্টবোৰ চব পাহৰি যোৱা হয় এইবিলাক দেখিলে মানে তাতে অৰুণাচলখনটো পুৰা পাহাৰীয়া এৰিয়া পুৰা মানে ভাল লাগিছে আৰু এইফালে চবফালে সেউজীয়াৰ মাজত আমি গৈ আছোঁ কিমান যে ভাল লাগিছে এটা বুজাব নোৱাৰা অনুভৱ বেছি দূৰ নাই আমি পামগে আৰু এইফালে বাৰু মই অহা নাই এয়া পালোহি দীঘাৰু ইক' ৰিজৰ্ট চাইনবোৰ্ড দিয়া আছে ধুনীয়াকৈ লিখা আছে ৰাস্তাবিলাক অলপ ভিতৰুৱা অলপ বেয়া আছে ৰাস্তাবিলাক অলপ খলা বমা টাইপ এইবিলাক অলপ জংঘলী টাইপ হাতী ওলাব বুলি ভয় লাগে এখন গাড়ী বাৰু দেখিছোঁ চাওঁ কি হয় আগলৈ গৈ চাওঁ এইফালেও ঠিকেই আজি কি দেখি আহিছিলোঁ ইমানেই মানুহ ভিৰ আজি নহা হ'লে ভাল আহিছিলে এনেও বাৰু দেওবাৰ দিনটোত মানুহৰ ভিৰ বেছি হয় পুৰা বন্ধৰ দিন আৰু তাতে ছামাৰ ভেকেশ্যন চলি আছে ধুনীয়াকৈ মানুহবিলাক আহিছে ফুৰিব বহুত বেছি মানুহ বেছি ভিৰ থাকিলে মানে ভাল নালাগে মানে কিবা মানে ভাল নালাগে আৰু আমি পালোহি এয়া হৈছে দীঘাৰু ইক' ৰিজৰ্ট এইখন হৈছে মেইন গেট এইফালেদি সোমাব লাগে আপোনালোকৰ গোটেই ভিতৰৰ ভিউটো মই এবাৰ দেখাই দিছোঁ
পানী অলপ দিব লাগিছিল আহি সঁচাই বহুত ভাল লাগিলে কিন্তু আজি দেওবাৰ কাৰণে আমি আৰু বহুত লেটকৈ অহা হ'ল সেইটো কাৰণে মানুহ বহুত বেছি ভিৰ সেইটো কাৰণে আমি ইক' ৰিজৰ্টলৈ গুচি গ'লোগৈ তাতো মানুহ ভিৰ তাত খাবও নোৱাৰিলোঁ বহিবলৈ চিট নাই মানুহ বহুত ভিৰ যিহেতু সেইটো কাৰণে আমি এতিয়া নামচাইত খাই মেলি ডাইৰেক্ট ঘৰ যাম আৰু এতিয়া ইয়াতে বজাৰ বহে ইয়াতে সদায় দেওবাৰে পাপাই বজাৰ চব্জি কিনিছে এখন ৰাস্তাৰ কাষত থকা এখন বজাৰ প্ৰত্যেক দেওবাৰে ইয়াত ধুনীয়া ধুনীয়া চব্জি বিক্ৰী কৰা হয় আচাৰলৈকে পোৱা যায় ইয়াত আপোনালোকক মই আগৰ পৰা শেষলৈকে দেখাই দিছোঁ কি কি পোৱা যায় ইয়াত বজাৰখনৰ একেবাৰে কাষতে এখন নদী আছে এখন নদীত ফেৰীও চলে অলপ আগত গ'লে ইয়াত এখন ৰেষ্টুৰেণ্ট পোৱা যায় আপোনালোকে তাতো যাব পাৰে মাহঁতৰ চব্জিবিলাক হৈ গ'ল এতিয়া আমি ইয়াৰ পৰা যাব ওলাইছোঁ ক'ৰবাত গৈ খাম আহি আমি এখন হোটেলত সোমালোঁ তাত আমি টোপোলা ভাত খাইছোঁ নামচাইলৈ আহিলে টোপোলা ভাত নোখোৱাকৈ নাযাব বহুত ভাল আমি খাই মেলি আহি এতিয়া ঘৰলৈ যাবলৈ ওলাইছোঁ খাই ভালে লাগিলে আজি মানুহ ইমান ভিৰ নাই বাৰু ইয়াতে খাই মেলি আহিলোঁ আমি এতিয়া ঘৰলৈ গৈ আছোঁ আহি পাওঁতে আন্ধাৰে হ'ব আমি এতিয়া ফুৰি মেলি ঘৰ গৈ আছোঁ ভাল লাগিলে গৈ কিন্তু আজি দেওবাৰ কাৰণে মানুহ বহুত বেছি ভিৰ যোনখনলৈ যাম বুলি ভাবিছিলোঁ সেইখনত যাব নাপালোঁ তাৰ বাবে বহুত দুখিত কিন্তু হ'লেও ভাল লাগিলে এনজয় কৰিলোঁ বহুত আজিলৈ ইমানতে সামৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনেকৈ পালে জনাব যদি ভাল পালে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ আকৌ আহি আছোঁ নতুন এটা ব্লগ লৈ আপোনালোকৰ মাজলৈ আপোনালোকে ভিডিঅ'বিলাক চাই থাকিব মই ভিডিঅ'বিলাক আপলোড দি থাকিম যিহেতু মোৰ নতুন চেনেলটো নতুন ভালকৈ ব্লগবিলাক মই কৰিব জনা নাই লাহে লাহে হ'বগৈ তথাপিও আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই থাকিব মৰম দি যাব